গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু দেখিছে মই বৰ্তমান 16 নাৰ্চাৰীত আছোঁ। আমাৰ ঢকুৱাখানাত থকা একদম মানে হাইৱেটোৰ কাষতে আছে, গতিকে বহুত হুলস্থুল মানে আপোনালোকে বেয়া চেয়া নাপাব তথাপিতো। আৰু এয়া দেখিছে মই নাৰ্চাৰীখনৰ ভিতৰলৈ সোমাই আহিছোঁ। বহুত ধুনীয়া ধুনীয়া ফুল ফুলি আছে। আমি অহা মানে অকণমান টাইম হ'ল, তথাপিতো মানে ৰ'দটো আছিলে কাৰণে আপোনালোকক মই ভিডিঅ' বনাই দেখুওৱা নাছিলোঁ। এতিয়া ৰ'দটো যিহেতুকে কমিছে, গতিকে ভাবিছোঁ ধুনীয়াকৈ দেখাই দিওঁ আপোনালোকক। এনেকৈ মানে নাৰ্চাৰীবিলাকত যদি ফুল চুল ফুলি থাকে দেখি ভাল লাগে মানে। এনেকৈ আপোনালোকে যদি নাৰ্চাৰী আছে এনেকৈ ৰুই থ'বচোন, মানে অকল বিক্ৰীৰ কাৰণে নাচাব, অলপ মানে ডেক'ৰেশ্যনটোও চাব, তেতিয়া ভাল লাগে দেখি। দেখিছে নাই কিমান ধুনীয়া মানে ডালিয়া ফুলি আছে। বাকী ইয়াতে মানে আপোনালোকৰ এজোপা ফুলিছিলে, এজোপাৰ নামটো কি বাৰু জানে নাই আপোনালোকে? এইজোপা হৈছে আপোনালোকৰ মই নিজে পাহৰি থাকিলোঁ, মানে নামটো কৈ দিবচোন, মনত পৰিলেও কৈ দিম বাৰু। এইখিনি চাওক কিমান ধুনীয়া। আৰু এইখন আহিলে অত্যাচাৰীখন, মানে হুলস্থুল কৰিবৰ কাৰণে এইখন আহি গৈছে। এইবিলাক মানে চাওক, ভিডিঅ' কৰিবলৈ সেইটো কাৰণে বেয়া, ৰাস্তা কাষত। এইজোপা চাওক আপোনালোকে, বগেনভিলিয়াৰ কালেকশ্যন এইখিনি, মানে এইটো বাই কালাৰ হয়। মানে বৰ্তমান সময়ত কি কি আছে দেখা দিছোঁ আপোনালোকক। মানে মই বহুত দিন অহা নাই এখন নাৰ্চাৰীলৈ, আজি বহুত দিনৰ মূৰত আহিলোঁ। এইজোপা বগেনভিলিয়া হয়, এইজোপা মানে অলপ বেলেগ ভেৰাইটি হয়, দেখিছে না, থোপা থোপকৈ আছে। বাকী সেইখিনি গোটেই পিটুনীয়া ফুলি আছে চাওক। আৰু এইজোপা হৈছে স্পেচিয়েল গছ, এইজোপা হৈছে ছিজনৰ একেবাৰে শেষত ফুলা গছ। এইজোপা হৈছে জিৰেনিয়াম, দেখাই দিলোঁ লগতে। আৰু এইটো এটা জিৰেনিয়ামৰ বেলেগ কালাৰ হয়, দেখিছে নহয় আপোনালোকে। আৰু এইটো এটা বেলেগ কালাৰ হয়। বাকী এজোপা বগেনভিলিয়া দেখিছে আপোনালোকে, এজোপা বাই কালাৰ হয়, মানে দেখা দিছোঁ। এইটো চাওক কালাৰটো বেলেগ। আৰু এইখিনি আপোনালোকৰ গ্লেডিওলাছ হয়, এইখিনি দেখা দিছোঁ আপোনালোকৰ গ্লেডিওলাছ। অথনি যে কৈছিলোঁ মই নামটো পাহৰিলোঁ বুলি, এইজোপা সেইজোপা হয়, বহুত ধুনীয়া ফুলে। কাষত বাৰু ফটোখন লগাই দিম, চাই ল'ব আপোনালোকে। এইজোপা কিবা বাল্বৰ গছে হয়, মানে লিলি টাইপৰ গছে হয়, নামটো মই নাজানো বাৰু, ফুলিলে গম পাম। আৰু এইখিনি ফুল মানে এইখিনি আপোনালোকে চাগে প্ৰায় চিনি নাপাব পাৰে। এইজোপা হৈছে আপোনালোকৰ চিনেৰিয়া। মই ৰুইছিলোঁ বাৰু 3-4 জোপামান, ধুনীয়া ফুলিছিলে, আপোনালোকক দেখুৱাই নাই মাত্ৰ। চিনেৰিয়া গছ, কিন্তু চিনেৰিয়া গছজোপা ছাঁত ৰাখিব লাগে, ৰ'দত ৰখাৰ কাৰণে মানে স্বাস্থ্যটো বেয়া হৈ গৈছে চাওক। ছাঁত ৰাখিলে ভাল হয় চিনেৰিয়াজোপা। আৰু বহুত ধুনীয়া ধুনীয়া কালাৰ আছে, দেখিছে নহয়, এইটো কালাৰ কিমান ধুনীয়া হয়। এইটো প্ৰায় একেই হয় বাৰু, কিন্তু এইটো ধুনীয়াই লাগিছে দেখি পিনি। বাকী এইটো এটা কালাৰ দেখিছে নহয়। কাষতে আছে আপোনালোকৰ নয়নতৰা, ভিনকা বুলিও কয় নয়নতৰাক, নতুবা আপোনালোকৰ কেথেনথা চৰিজাছ বুলি কয় চাইণ্টিফিক নেমটো। এইখিনি দেখাই দিলোঁ লগতে আপোনালোকক। গাইজ, আপোনালোকে জানেই যে কেইদিনমানৰ পৰা মোৰ ভিউ চিউজ অহা নাই, গতিকে মানে যাৰ নজৰ লাগিছে তাৰ কাৰণে জলকীয়া দেখাইছোঁ। নজৰটো ভাল হৈ যাওক মোৰ ভাগৰ, নে কি কাম নালাগে। মোৰ চেনেলটোৰ নজৰটো লাগিছে যদি ভাল হৈ যায় আকৌ, জলকীয়া দিলে যিহেতুকে মানে ভূত চুট খেদে বুলি কয়। এইখিনি হৈছে কেপচিকাম গছ। বাকী এইখিনি চাওক কিমান ধুনীয়া লাগিছে দেখি পিনি। এইখিনি কিমান ধুনীয়া ধুনীয়া জাফ্ৰি হয়, আৰু লগতে ৰোমাঞ্চ আহিছে। ৰোমাঞ্চ অলপ হাই এটা দি দিয়া। এইজোপা কিবা ফুল হয়, নামটো নাজানো মই ইয়াৰ, আপোনালোকে যদি জানে মোক ক'ব। কিন্তু মানে এজোপা ইলিগেল গছ দেখাইছোঁ আপোনালোকৰ, কাষতে আছে। এইজোপা হৈছে ইলিগেল গছ, যদিহে আপোনালোকে বেছিকৈ কৰে ফচিব। কি গছ বাৰু এইজোপা? এইজোপা হৈছে পপি ফ্লাৱাৰ, মানে আফিং গছ। এইটোৱে হৈছে পপি ফুল, আফিং গছ, আফুগুটি বুলি যে কয়, এইটো হয়। আৰু ছিজনৰ শেষ বুলিয়ে ক'ব লাগিব। এইজোপা একেবাৰে শেষত ফুলি আছে, পিটুনীয়া। আৰু বেলেগ এটা কালাৰো আছে, এইটো দেখিছে ন আপোনালোকে, পিটুনীয়া। বাকী ফুলি থকা নাই, মানে ফুলাখিনি চেল অলপ। আৰু এইটো চাওক আপোনালোকে, ভেন্দি ফুলৰ নিচিনা ফুলৰ পৰা দেখিছোঁ। এইটো দেখিছে, ভেন্দিৰ নিচিনা লাগি আছে। এইটো মানে আপোনালোকৰ জবা ফুলৰ ফেমিলিৰ গছ হয়, মালভেচি ফেমিলিৰ গছ হয়। নামটো নাজানো বৰ্তমান, যদিহে আপোনালোকে জানে কমেণ্টত কৰিব। আৰু আপোনালোকক যে কৈছিলোঁ আফিং গছ বুলি, মানে পপি ফুল বুলি, এইজোপা চাওক পপি ফুল, ইয়াতো ফুলি আছে। ফুলপাহ এতিয়া চাগে আপোনালোকে ধৰিব পাৰিছে, ধুনীয়া ফুলে হয়, দেখি ভাল লাগে পপি ফুল। বাকী বগেনভিলিয়া কালেকশ্যনো পাই যাব আপোনালোকে। য়েল্ল' কালাৰ আছে ইয়াতে, দেখিছে আপোনালোকে। ইয়াতে আপোনালোকৰ পিংক কালাৰো আছে, ৰেড কালাৰ আছে, বিভিন্ন কালাৰ আছে। এইফালে দেখিছে আপোনালোকে, একদম ষ্টকত বহুতখিনি আছে ইয়াতে, মানে বগেনভিলিয়া যদি লাগে আপোনালোকে পাই যাব। আৰু লগতে আৰু এজোপা দেখা দিছোঁ, এইজোপা চাওক, এইজোপা হৈছে পইণ্টচিটিয়াৰ এইটো ভেৰাইটি দেখিছে আপোনালোকে। কালাৰটো কিমান ধুনীয়া হয়। মাটিত ৰুলে আৰু ভাল লাগিব, টাবত ৰুলে মানে গছজোপা ইমান ডাঙৰ নহয় বাৰু। আৰু এইখিনি নাষ্টিচেম দেখিছে আপোনালোকে, নাষ্টিচেমৰ ফুলো আছে ইয়াতে। বাকী ইনডোৰো বহুত আছে, আপোনালোকে যদি ইনডোৰ নিব বিচাৰে ইয়াতে ইনডোৰো পাই যাব। আৰু মই আগতে আপোনালোকক দেখাইছিলোঁ ইনডোৰ ফুলবিলাক, ইয়াতে বহুত ইনডোৰ কালেকশ্যন আছে। মানে এখন নাৰ্চাৰী বিশেষকৈ আপোনালোকে ইনডোৰ ফুলে পাব, গতিকে আপোনালোকে ইয়ালৈ নিশ্চয় এবাৰ আহিব। দেখা দিছোঁ গোটেই ইনডোৰ ফুল। নাম চাম কোৱা নাথাকোঁ চাগে, আৰু আপোনালোকক মইতো দেখাইছোঁৱেই। এজোপা বিশেষ গছ দেখা দিছোঁ, এইজোপা চাওক, স্পেনিছ মছ এজোপা নাম দেখিছেনে আপোনালোকে। মানে এজোপা হৈছে আপোনালোকৰ এয়াৰ প্লাণ্ট। এইজোপা গছক আপোনালোকৰ কোনো মাটি পানী একো নালাগে, মানে এনেকৈয়ে যি থাকিব। এইজোপা টিলেঞ্চিয়া, এইজোপা স্পেনিছ মছ এয়াৰ প্লাণ্ট। বাকী বিভিন্ন ধৰণৰ গছ আছে ইয়াতে, আপোনালোকক বেলেগ কেতিয়াবা দেখাম সেইখিনি। আগতে দেখাইছোঁ বাৰু। এইজোপা হৈছে এজেলিয়া গছ। আৰু এজোপা দেখাম এতিয়া আপোনালোকক। আৰু কাষতে আৰু এটা বস্তু দেখা দিছোঁ,
ইয়াতে মানে আমাৰ ঢকুৱাখানাৰ পৰা গুৱাহাটীলৈ যাত্ৰা বাছবিলাক যায় আৰু বাছখন ইয়াতে কাষতে থয় মানে এইখন যাবলৈ লৈছে যিহেতুকে আবেলি হ'ল আৰু ইয়াতে ভাইটি এটা মানে প্লাণ্টবিলাক মানে ধুনীয়াকৈ ৰুই আছে দেখা দিছোঁ ইয়াতে ৰুই আছে দেখিছে আপোনালোকে এইখিনি ৰুই হ'ল এইখিনি ৰুই আছে আৰু এই চকীখন মোৰ বেছি পচন্দ হৈছে ধুনীয়াকৈ একদম দিছে চাপৰ চকী এখন আৰু এইখিনি দেখিছে আপোনালোকে পিটুনিয়া যিখিনি বৰ্তমান ফুলা নাই আমাৰ নতুনকৈ প্লান্টিং কৰা হৈছে আৰু আপোনালোকক এইজোপাও দেখা দিছোঁ এইজোপা হৈছে আপোনালোকৰ অৰ্কিড গছ দেখিছেনে আপোনালোকে অৰ্কিডৰ ফুল কিমান ধুনীয়া লাগিছে চাওক অৰ্কিডৰ ফুলটো এইটো হৈছে অৰ্কিড দেখিছেনে আপোনালোকে এইজোপা গছজোপা এইজোপা হৈছে আপোনালোকৰ অৰ্কিড গছ গতিকে অৰ্কিডৰ ফুলৰ যদি কৰিম বুলি ভাবে ইনডোৰত ৰাখিব লাগিব বিশেষকৈ বাহিৰত আপোনালোকে নোৱাৰিব বাৰু আৰু এইখনে হৈছে এখন ধুনীয়া নাৰ্চাৰী আৰু আপোনালোকে ইয়ালৈ আহিব কিন্তু মই বহুত দিন আহিব পৰা নাছিলোঁ ইয়ালৈ গতিকে আপোনালোকক দেখাব পৰা নাছিলোঁ কি কিনো ফুল কালেকশ্যনত আছিলে গতিকে গাইছ আপোনালোকক মই নাৰ্চাৰীখনত বৰ্তমানো কি ফুল ফুলি আছে সেইখিনিকে দেখা দিলোঁ আৰু মই বহুত দিন আহিব পৰা নাই মানে বহুতে কৈ থাকে আহিবা বুলি আজি প্ৰায় দুমাহমানে মই আহিব পৰা নাই গতিকে আপোনালোকক মই দেখাব নোৱাৰিলোঁ নাৰ্চাৰীখন আৰু ছিজনটো প্ৰায় শেষেই হ'ব হ'ল গতিকে ফুল ইমান নাইও গতিকে আপোনালোকৰ যিখিনি আছিলে বৰ্তমান দেখা দিলোঁ গতিকে গাইছ যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত যদি প্ৰথমবাৰৰ কাৰণে আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে গতিকে আজিলৈ ইমানেই ধন্যবাদ গাইছ আমাৰ এতিয়া ফটোগ্ৰাফী চলিব ল'ৰাই কাপোৰ কানি খুলি লৈছে ফটো মাৰিবা নেকি তলত মানে তুমি এইচ আৰ এক্স পিন্ধি আছা কাৰণে দেখাব লাগিব মানে এইচ আৰ এক্স তুমি গতিকে ফটো চটো মাৰিলোঁ দেই ৰাইজ অকল